অৱশেষত সোণক বিচাৰি পোৱা আজি নিশ্চিত, কাৰণ সোণৰ বস্তু পাইছে বিচাৰি। নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ টেক্সটিংটোৰ অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি কথা আপোনালোকে জানিবলৈ পাব কি হ'বলৈ গৈ আছে আহিবলগীয়া খণ্ডতে। কিন্তু তাৰ আগতে যিসকলে সূৰুযমুখী চিৰিয়েলখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতি ৩-৪ দিনৰ মূৰে মূৰে এটা নতুন ভিডিঅ' লৈ মই এই চেনেলটোলৈ আহি থাকোঁ। পৰীৰ কেছ লাগিল আৰু পৰীয়ে যিটো ভাবি আছিল আৰু সেইটোৱে হ'ল, অৰ্থাৎ বিজয়ৰ মাকে যেনেকৈ ভাবিছিল তেনেকৈ এতিয়া কেছ দিলে আৰু কোৰ্টৰ সেইটো যোৱাৰ লগে লগে এতিয়া নটিচ আহিব পৰীৰহঁতৰ ঘৰলৈ আৰু পৰীয়ে এতিয়া কেছ লাগিব যাতে সন্তানটো তেওঁলোকৰ লগত থাকে জন্ম হোৱাৰ লগে লগে। তো সেইবাবে এতিয়া পৰীয়ে বহুত বেছি ভয় খাব আৰু প্ৰমাণ যদি মজবুত থাকে তেতিয়াহ'লে বিজয়ৰ মাকেদি জয় হ'ব। তো সেইটো কথা এতিয়া পৰীয়ে মুখেৰে ক'ব আৰু সেইটো কথা মাকে শুনি মাকে সেইটো কথাৰ ওপৰত উত্তৰ দিব, অৰ্থাৎ ত্ৰিদীপৰ মাকে উত্তৰ দিব যে সকলোবোৰ প্ৰমাণ থাকিলেও যেতিয়া মাকে যিহেতু জন্ম দিব আৰু সেইবাবে সেইটোৱে ডাঙৰ প্ৰমাণ হ'ব। কিন্তু এতিয়া মাকে যদি কোৱা ধৰণে নহয় বা এতিয়া মাকে যদি কোৱা ধৰণে কি প্ৰমাণ দিলেও যদি তেনেকুৱা নহয় তেতিয়াহ'লে কি হ'ব মাকৰ, অৰ্থাৎ বিজয়ৰ মাকৰ। যিহেতু ঘৰৰ চলিবৰ কাৰণে পইচা, লগতে এতিয়া গাড়ীৰ EMI সোণৰ দিব লাগে আৰু তাৰ বাবে এতিয়া যিহেতু ঘৰৰ মানুহে কাম কৰাৰ এটাতো নাই আৰু সেইবাবে এতিয়া বহুত বেছি চিন্তা হোৱাৰ বাবে দেউতাকক বহুত বেছি মানা কৰাৰ পিছতো দেউতাকে যিহেতু ওলাই গৈছিল আগৰ দৰে টিউচন কৰি আৰু ঘৰখন চলাবৰ কাৰণে, তো সেইবাবে এতিয়া ঘৰে ঘৰে মানুহৰ যাব। কিন্তু এতিয়া মানুহবোৰে হয়তো ইমান বেছি গুৰুত্ব নিদিব পাৰে, কাৰণ এতিয়া ইমান দিনৰ মূৰত যিহেতু আহিছে আৰু সকলোৰে আপডেট এটা হৈয়ে থাকে। যিহেতু এতিয়া এজন মাষ্টৰ নাথাকিলে দি নেক্সট এজন মাষ্টৰ নধৰিব, তো সেইটোতো কথা নাই। তো সেইবাবে এতিয়া তেওঁলোকে হয়তো বেলেগ ধৰিব পাৰে আৰু যাৰ কাৰণে তেনেকুৱা নকৰিব পাৰে। তো এতিয়া কি কৰে কি নকৰে সেইটোতো বেলেগ কথা, কিন্তু এতিয়া বাৰু তেনেকৈ টিউচন কৰি চলাব পাৰিব নে নোৱাৰে ঘৰখন, সেইটোহে ডাঙৰ কথা। এতিয়া সোণে যিহেতু ইমান দিনে ঘৰলৈ অহা নাই আৰু সেইবাবে এতিয়া ঘৰৰ মানুহৰ লগতে এতিয়া পুলিচবোৰৰ চিন্তা, যিহেতু এটা কেছত ইমান দিনে লাগি থাকিবলগীয়া হৈছে আৰু এনেকৈয়ে এতিয়া কথাবোৰ লুকাই থকাৰ কাৰণে বহুত বেছি চিন্তা হ'ব। কিন্তু এতিয়া তেওঁলোকে সঠিক সময়ত, অৰ্থাৎ আহিবলগীয়া খণ্ডটিত দেখিবলৈ পাব আপোনালোকে যে তেওঁলোকে কিছুমান তথ্য পাব, অৰ্থাৎ ক'ত সোণে আছিল বা কেনেকুৱা বস্তুবোৰ আছিল, তো সোণৰ বস্তু কিছুমান পাব আৰু যাৰ ফলত এতিয়া সোণে যি ওচৰে পাজৰে ক'ৰবাত আছে লুকাই, তো অৰ্থাৎ লুকাই থৈছে সোণক, তো তেনেকুৱা অৱস্থাত দি আছে, তো সেইটো কথা এতিয়া তেওঁলোকে গম পাব। কিন্তু এতিয়া তেওঁলোকে গম পালেও যদি বিচাৰি পায় তেতিয়াহ'লে সোণক বাৰু এইবাৰ উদ্ধাৰ ফাইনেলি কৰিব পাৰিব নে নোৱাৰে, নে এতিয়া আগৰবাৰৰ দৰে পুলিচৰ বাৰু প্লেনটো আকৌ বিফল হ'ব নেকি। তো কি হয় কি নহয় তো সম্পূৰ্ণ আপোনালোকে অতি সোনকালে দেখিবলৈ পাব। বাকী ভিডিঅ'টো আছিল ইমানলৈকে। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এনেকুৱা এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।